আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মোক পাৰ্চনেল এটা কৰিলেও মোৰ একো ক'ব লগা নাই, কাৰণ মোৰ তেখেতৰ লগত কোনো টাৰ্গেট নাই। ইয়াত SPDCৰ কি কাম আছে? এতিয়া কোকৰাঝাৰৰ DCয়ে আমাৰ মেলেৰিয়া হৈছে, মেলেৰিয়াৰ কাম কৰি আছে। ফাথৰ মাৰা মানুহ এফচি অফিচত মাল খাই পেলাই কিমান ফাথৰ মাৰিছে। এই মানুহে এফচিৰ লগত যাই পেলাই মিলাইছে। এই এফচিয়ে থাক কিবা মানুহ কৰিব লাগে, তাতে খুচা বহি যাম। 4.5 বছৰ হ'ল কোনটো গৰু, কোনটো গাই গৰুটো ফালি আছে, গাখীৰ নিদিয়ে, গাখীৰে নোলায়। 4.5 বছৰ হ'ল এই BTCত। নাই, গাখীৰ দিয়া হয়তো ক'ত? স্বাস্থ্যটো ভাল, কিন্তু গাখীৰ দিব নাজানে। CM ছাৰে নাজানে এনেকুৱা গৰু কিয় ফালিব লাগে। স্বাস্থ্যৱান গৰুটো কিন্তু গাখীৰে নিদিয়ে। 4.5 বছৰ হ'ল, বিৰাট ভুল হ'ল। দাদা CM ছাৰে খুব ভুল কৰিলে এইটো। 4.5 বছৰ গাখীৰে নিদিয়ে। নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে, অসমৰ মুখ্যমন্ত্ৰী এলায়েন্স হিচাপে আহিব লাগে, আহিছে অন্ততঃ কেম্পেইন কৰিব লাগে, কৰিছে। কিন্তু CM আহিছে বুলি এই চিডলি সমষ্টিত একো প্ৰভাৱ নেপেলায়। একটাই কথা, প্ৰমোদ বড়োৱে যদি আমাৰ দলৰ কৰ্মী নেতাসকলক যদি পুলিচ লগাই পেলাই যদি হুলস্থুল নকৰে, আমি জিকিম। CM আহিছে বুলি কিবা একটা প্ৰভাৱ পেলাব, সেইটো নহয়। মই কৈছোঁ না, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো BTCত গৰু ফালি আছে, এই গৰুটো স্বাস্থ্যৱান ভাল, কিন্তু 4.5 বছৰ হ'ল গাখীৰে দিয়া নাই। আৰু 7 তাৰিখ হ'ল, 5 দিন মাত্ৰ। 5 দিনৰ পিছতে ভোট ইলেকশ্যন হ'বলৈ গৈ আছে। যেনক আমি আজি চালাকাটি সমষ্টি হিচাপে ঘূৰি আছোঁ। যিহেতু আমাৰ চালাকাটি সমষ্টি প্ৰায় 6টামান BCDC বা প্ৰাইমাৰী এই পুৰাণা চিডলি সমষ্টিত পৰিছে। ইয়াৰ পিছত আমাৰ কাজলগাঁও আছে, ইয়াৰ পিছত নিচিমা আছে, ইয়াৰ পিছত 14 চিৰাং আছে, 13 চিৰাং আছে। অন্ততঃ মই 3টা BTC সমষ্টিটো আজি প্ৰায় কমপ্লিটেই। অহাকালি আকৌ আমি নিচিমাত যাম, নেক্সট দিনা কাজলগাঁও, ইয়াতে শেষ। মুঠতে মই আমাৰ এই 5টা সমষ্টিত যিখিনি দেখিবলৈ পাইছোঁ মই, বা আমাৰ BPF দলৰ কৰ্মীসকলৰ যিখিনি ফিডবেক, BPF দলৰ পজিশ্যন খুব ভাল, বেয়া নহয়। মই যিটো দেখিবলৈ পাইছোঁ আজি ঘূৰি পেলাই, এই চালাকাটি সমষ্টি খুব ভাল। মুঠতে আমি জিকিম। চালাকাটি হিচাপে UPPL-এ নিজিকে, BPF-এ জিকি আছে। যোৱাকালিও মই 14 চিৰাঙত ঘূৰিছোঁ, 14 চিৰাঙতো BPF হিচাপে জিকি আছে, UPPL নিজিকে। আৰু 13 চিৰাঙতো মই ঘূৰিছোঁ, UPPL হিচাপে ইয়াতে নিজিকে, BPF হিচাপে জিকি আছে। তো 5টা সমষ্টিৰ ভিতৰত 4টা সমষ্টিয়ে BPF দলৰ দখলত আছে। তো UPPL কেনেকৈ জিকিব? এইটোতো অসম্ভৱ। যদি জিকে, মই হয়তো কৈ আছোঁ বাৰে বাৰে, প্ৰমোদ বড়োৱে আমাৰ BPF দলৰ কৰ্মী নেতাৰ ওপৰত যদি পুলিচ লগাই পেলাই যদি হুলস্থুল নকৰে, BPF দলে জয়ী হোৱাটো কথা। যোৱাকালি মুখ্যমন্ত্ৰী আহিছে, তেওঁ কৈছে মানে BPF দল মানে গাখীৰ দিব নাজানা গৰু। এইবিলাক CM ছাৰে আচলতে নাজানে। CM ছাৰে নাজানে কথাটো। তাৰমানে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ মানে ছাকচেছফুল হৈছে, বিটিআৰত শান্তি প্ৰতিষ্ঠা কৰিব পাৰিছে। আগত তেওঁ হিংসাত সময় ক'ব লগা আহিছিল, এতিয়া দুৰ্গা পূজা খাব আহিছে। নাই, এইবিলাক কৈ লাভ নাই। এইবিলাক যেতিয়া BTC চুক্তি হৈছে তেতিয়াৰ পৰাই শান্তি আছে। আমাৰ BPF দলে 15 বছৰ শাসনত সময়ত BTC অঞ্চলত কোনো উগ্ৰপন্থী জন্ম হোৱা নাছিলে। এই যেতিয়া নেকি প্ৰমোদ বড়োৱে চিফ হয়, BTR চুক্তি কৰি পেলাই চিফ হৈ পেলাই শাসন কৰে, এই সময়ত দুটাকৈ নতুন সংগঠন জন্ম হৈছে, আণ্ডাৰগ্ৰাউণ্ড অৰ্গেনাইজেশ্যন, আৰু বিৰাট অশান্তি। আজি প্ৰমোদ বড়োৱে চুক্তি হোৱাৰ পিছত
চুক্তি কৰাৰ পিছত NDFB সকলক জেলত এতিয়াও ৰাখি আছে কোনো এজনৰ কেছ উইথড্ৰ হোৱা নাই কোনো এজন NDFB ওলোৱা নাই এইটো দুৰ্ভাগ্যজনক শান্তি নাই প্ৰমোদ বড়ো কৈছে আপোনাৰ যাদু লাঠি কেতিয়াবাই ভাঙি গৈছে প্ৰমোদ বড়োৰ কথা কিয় বুজি থাকে এই বুৰ্বকৰ কথাটো মোৰ চন্দন ব্ৰহ্মৰ কথাটো বাদ দে ক'ত যে ফাঁচিছে যাম বা প্ৰমোদ বড়ো এই চন্দন এই এফচি অফিচত ফাথৰ মাৰা মানুহ এফচি অফিচত মাল খাই পেলাই কিমানবাৰ ফাথৰ মাৰিছে এই মানুহে এফচিৰ লগত যাই পেলাই মিলাইছে এই এফচিত থাক কিবা মানুহ কৰিব লাগে তাতে ফুচছে বহি যাম তাত চাওক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যাদুৰ লাঠিটো বহুত দিন আগতে ভাঙি গ'ল এতিয়া মিডিয়াতে জীয়াই আছে তাতে বাস্তৱত একো নাই আৰু তো সেইকাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কোৱা কথাৰ কোনো ভেলু নাই এতিয়া কাৰণ 17 বছৰত লুটি পুটি যি খালে সেই সময়ৰ পৰিৱেশটো মানুহবিলাকক এটা ভয়ভীত যিটো এটা ভয়ানক এটা পৰিস্থিতি আছিলে সদায় সংঘৰ্ষ হয় সদায় হত্যা হিংসা হয় এইবিলাক কথা লৈ পেলাই চবে অতিষ্ঠ হৈছে এইকাৰণে এবাৰ হাগ্ৰামা মহিলাৰীক ৰাইজে আউট কৰিলে আৰু দ্বিতীয়বাৰ ইন হ'বলৈ কেতিয়াও নেদে BTC ৰাইজে চাওক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই পাৰ্চনেল এটাক কৰাৰ বাহিৰে তেখেতৰ তাত ক'ব পৰা কোনো এজেণ্ডা নাই কাৰণ তেখেতে কোনো কথাই নাজানে এগ্ৰিকালচাৰৰ কথা 10টা সোধক আপুনি আজিয়ে কৈছোঁ মই আপোনালোকক শিক্ষাৰ কথা আপুনি 2টা কথা সোধক আপুনি তাত কিবা বেলেগ সেক্টৰৰ কথা আপুনি সোধক ছ'চিয়েল ফিল্ডত কি হৈ আছে হেল্থ সেক্টৰত কি হৈ আছে ইউথবিলাকৰ ষ্টুডেণ্টৰ প্ৰব্লেম কি হৈ আছে সোধক কোনো কথাই ক'ব নোৱাৰে সেইকাৰণে আজি নহয় আপোনালোকে মই যেতিয়া নিখিল বড়ো ছাত্ৰ সন্থাত আছিলোঁ তেতিয়াও মোক পাৰ্চনেল এটাক কৰিছে আজিও পাৰ্চনেল এটাক কৰিছে চ' কিছুমান ব্যক্তি আছে তেখেতসকলে ভুলক্ৰমে যি ক্ৰমে নহওক কিয় কেতিয়াবা এই সুযোগবিলাক পায় আৰু সেই সুযোগবিলাক সঠিকভাৱে ব্যৱহাৰ নকৰাৰ কাৰণে বা সেই অপৰচুনিটিটো ভালকৈ পাব্লিক ছাৰ্ভিচত নোলোৱাৰ কাৰণে পাব্লিকৰ বহুত ক্ষতি হয় তো সেইকাৰণে আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মোক পাৰ্চনেল এটাক কৰিলেও মোৰ একো ক'ব লগা নাই কাৰণ মোৰ তেখেতৰ লগত কোনো টাৰ্গেট নাই তেখেতৰ কথা কোৱা নোকোৱা ক্ৰিটিচাইজ কৰা নকৰা ইয়াৰ লগত মোৰ একো কোনো লিংকে নাই মই আহিছোঁ BTR অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰা সকলোৰে উন্নয়নৰ কাৰণে সকলোকে নিৰাপত্তা প্ৰদান কৰাৰ কাৰণে আৰু সৰ্বাংগীন উন্নয়ন আৰু যোৱা 30-40টা বছৰত ভাঙি ছিঙি যোৱা আমাৰ সম্পৰ্কবিলাক পুনৰ জীৱিত কৰিবৰ কাৰণে মই ৰাজনীতিলৈ আহিছোঁ গতিকে তেখেতৰ কোৱা কথাবিলাকৰ কোনো ভেলু নাই আপুনি আৰক্ষীৰ ব্যৱহাৰ কৰি আছে হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে SPOCক আপুনি নিৰ্দেশ দিছে হাগ্ৰামা মহিলাৰী এইটো হাগ্ৰামা মহিলাৰীৰ দিনত আছিলে যেতিয়া সেই সময়ত বহুত হত্যা হিংসা সংঘৰ্ষ হৈ আছিলে সেই সময়ত হয়তো পুলিচৰ দৰকাৰ আছিলে বা SPDCৰ দৰকাৰ আছিলে আজিৰ সময়ত ইমান শান্তিৰ পৰিৱেশ ইয়াত SPDCৰ কি কাম আছে SPDCয়ে ল এণ্ড অৰ্ডাৰ চাব তেখেতসকলে আমাৰ উন্নয়নৰ কথা চাব এতিয়া কোকৰাঝাৰৰ DCয়ে আমাৰ মেলেৰিয়া হৈছে মেলেৰিয়াৰ কাম কৰি আছে চিৰাঙৰ DCয়ে মেলেৰিয়াৰ কাম কৰি আছে বেলেগ কাম কৰি আছে এইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ আৰু তেখেতৰ কোম্পানীৰ মনতে আহে আমাৰ মনতো কেতিয়াও নাহে যে ইলেকশ্যনত যে আমি OC কিবা এটা ক'ব লাগে SPক এটা কিবা ক'ব লাগে আগৰ দিনত আছিল আগত যিহেতু ইলেকশ্যনলৈ বক্সটো উঠাই লৈ গৈছিলে মাৰিছিলে পিটিছিলে ৰাতি যাই কোনোবা গুলি ফুটাইছিলে এইটো হাগ্ৰামা মহিলাৰ দিনত হৈছিলে চ' সেই সময়ত SPDCৰ দৰকাৰ আছিলে আজিতো কি দৰকাৰ আছে আপোনালোকে কওকচোন ইমান সুন্দৰ কেম্পিং হৈ আছে মানুহ আহিছে গৈছে দিনে ৰাতি সব দলৰ মানুহ কেম্পিং কৰি আছে আৰু তাত কি অসুবিধা আছে চন্দন ব্ৰহ্ম প্ৰসংগটো আহিছে চন্দন ব্ৰহ্মক এদিন তেখেতে আহিব বাবে আহ্বান জনায় আৰু কেতিয়াবা নালাগে বুলিও কয় এই ধৰণৰ কথা চাওক আপোনালোকে খুব ভালকৈ জানে যে হাগ্ৰামা মহিলাৰী কেনেকুৱা মনৰ মানুহ মই ব্যক্তিগতভাৱে বহুত কথা ক'ব পাৰোঁ তেখেতসকলৰ কথাবিলাক সমাজত উদঙাই দিলে মানুহে ভাল মানুহে লাজ পাব মানে এই কথাবিলাক সেইকাৰণে ময়ো সেইবিলাক কথা ক'ব নিবিচাৰোঁ কিন্তু কথা হৈছে কি যে অকল চন্দন ব্ৰহ্ম নহয় তেখেতৰ যিবিলাক সতীৰ্থ আছিলে সংগ্ৰামী সতীৰ্থ বহুত সতীৰ্থ তেখেতৰ লগত নাই কাণ্ডাৰীবিলাক বহুত তেখেতৰ লগত আৰু নাই তেখেতে নতুন বন্ধু কৰি ৰাজনীতিটো চলাই আছে নতুন টিম বনাই ৰাজনীতিটো চলাই আছে কোনোবা ঠিকাদাৰৰ টিম কিবা টিম বনাই পেলাই আজি চন্দন ব্ৰহ্ম ডাঙৰীয়া যি সময়ত BLT আছিলে তেখেতৰ হৈ মানে তেখেতৰ সবচে ক্লোজ থাকি পেলাই আন্দোলনৰ সময়তে বা আলোচনাৰ সময়তে সব কামটো তেখেতে দায়িত্ব লৈছিলে আৰু পিছত যেতিয়া চৰকাৰ চলিল তেখেতে প্ৰথম ডেপুটি চিফ হ'ল ইয়াৰ পিছত 3বাৰকৈ মন্ত্ৰী হ'ল BPFৰ